वेलकम बैक टू माय चैनल। आज नतुन ब्लग सकलोक स्वागतम जानाइछो। मैं बर्तमान उपस्थित आछो कामाख्या गेटर सम्मुखत और आज आम कामाख्या मार मंदिर दर्शन करिम लगते आम माँ कामाख्यार आज पूजा আজি তোমালোকক এটা মই সুকীয়া ৰাস্তাৰে মন্দিৰলৈ লৈ যাবলৈ বিচাৰিছোঁ আৰু এই ৰাস্তাৰে অহাৰ একমাত্ৰ কাৰণ হ'ল যদি তোমালোকৰ জাৰ্ণিত কিছু এডভেঞ্চাৰ হোৱাটো বিচৰা তেতিয়াহ'লে তোমালোকে এই ৰাস্তাটো গ্ৰহণ কৰিব পাৰিবা। আৰু এই ৰাস্তাৰে আহিবলৈ হ'লে তোমালোকে কামাখ্যা গেটৰ পৰা কিছু দূৰ আগুৱাই আহি লেফ্ট চাইডে এটা গণেশ মন্দিৰ পাবা। গণেশ মন্দিৰৰ ওপৰে যিটো ৰাস্তা আছে উঠি যোৱাৰ সেই ৰাস্তাৰে আমি ডাইৰেক্ট মন্দিৰলৈ যাব পাৰোঁ। আজি তোমালোকক মই কামাখ্যা মন্দিৰৰ লগত জড়িত বহুতো ৰহস্য, ইয়াৰ আধ্যাত্মিক দিশ, ইয়াৰ পৰম্পৰাগত সন্দৰ্ভত বহুতো তোমালোকক তথ্য মই দিম আৰু ভিডিঅ'টোৰ শেষলৈকে তোমালোকে বহুতো নজনা কথা হয়তো জানিব পাৰিবা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে এই নীলাচল পাহাৰত মা কামাখ্যাক দৰ্শন কৰিবলৈ। কিন্তু কথা হৈছে এই পাহাৰৰ নাম নীলাচল কেনেকৈ হ'ল। চ' এই সন্দৰ্ভত কিছু তথ্য মই তোমালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। বিষ্ণুৰ সুদৰ্শন চক্ৰত যেতিয়া দেৱীৰ ওলি যোৱা দেশ চাৰিওফালে সিঁচৰিত হৈ পৰিছিলে, দেৱীৰ এটা অংশ শৰীৰৰ ইয়াত আহি পৰিছিলে আৰু তেতিয়াৰ পৰা এই পৰ্বতৰ ৰং সলনি হৈ নীলা হৈ পৰিছিলে আৰু সেই অনুযায়ী এই পৰ্বতৰ নাম হৈছিলগৈ নীলাচল পাহাৰ। নীলাচলৰ নৌশক্তি খোবাৰ মাজত অৱস্থিত এই কামাখ্যা ধামত দেশৰ অগণন ভক্তৰ সমাগম ঘটে মা কামাখ্যাক দৰ্শন কৰিবলৈ। কিন্তু কিছুমান মন্দিৰৰ পৰম্পৰাগত নিয়ম অনুসৰি ভক্তসকলে আহি সেই সৌভাগ্যকুণ্ডত স্নান কৰিব লাগে, নহ'লে বা ভৰি হাত ধুই তেখেতে হিন্দু ধৰ্মাৱলম্বীৰ মতে প্ৰথমতে গণেশ দেৱতাক পূজা অৰ্চনা কৰাৰ পিছত মা কামাখ্যাৰ দৰ্শন পাব পাৰি।
ওপৰত কামদেৱ ভস্মীভূত হৈছিলে আৰু তেখেতে নতুন জীৱন লাভ কৰিছিলে এই ৰাজ্যত আৰু তেখেতৰ নাম অনুযায়ী এই ৰাজ্যৰ নাম হৈছিলে কামৰূপ আৰু তেখেতে বিশ্বকৰ্মাৰ কৃপাই এই প্ৰথম কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিলে। কিন্তু কালক্ৰমত যেতিয়া পাঠান সেনা কালাপাহাৰে কামৰূপ জয় কৰি কামাখ্যা মন্দিৰৰ ওপৰভাগ ধ্বংস কৰিছিলে আৰু ইয়াৰ বিভিন্ন বিগ্ৰহ নষ্ট কৰিছিলে, তেতিয়া কোচ ৰজা সেই সময়ৰ প্ৰবল প্ৰতাপ কোচ ৰজা নৰনাৰায়ণ আৰু তেখেতৰ ভাতৃ বীৰচন্দ্ৰই পুনৰ এই মন্দিৰ নিৰ্মাণ কৰিছিলে। বৰ্তমান বগলা মন্দিৰৰ সন্মুখত, যিহেতু নীলাচল পাহাৰত অন্যান্য মঠ মন্দিৰো আছে, তাৰ ভিতৰত মা বগলা মন্দিৰ এটা। ফ্ৰেণ্ডছ, এয়া দেখিছা গুৱাহাটী আৰু নীলাচল পাহাৰৰ পৰা ভিউ এনেকুৱা গুৱাহাটীৰ। আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ, হয়তো ওপৰলৈ গ'লে আৰু ধুনীয়াকৈ দেখা পাম। মন্দিৰৰ ভিতৰত আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো এনেকুৱা। চ' ফ্ৰেণ্ডছ, আজিৰ ব্লগত ইমানেই আছিলে। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে তেতিয়াহ'লে তোমালোকে লাইক কৰিবা আৰু তোমালোকে যদি তোমালোকৰ ফালৰ পৰা কিবা ইনফৰ্মেশ্যন আছে তোমালোকে কমেণ্ট কৰিবা আৰু মই যি দিয়া তথ্যবোৰ যদি কিবা ভুল হয় তোমালোকে মোক শুধৰাই দিবা, কাৰণ শুদ্ধটো জনা খুবেই প্ৰয়োজন। ঠিক এনেদৰে নেক্সট ভিডিঅ'ত তোমালোকক অতি সোনকালে লগ পাই আছোঁ কিছুমান নতুন তথ্য, কিছুমান নতুন ৰহস্য লৈ। এতিয়ালৈ বাই বাই। পুৰাণৰ মতে যেতিয়া